তাতেও পদিলা না আমন জলতে নামি আহা জলনাৰায়ণ বৰষুণৰ পানীৰ লগত আমি সকলোৱে আহিলো আহি সেই পানীৰ দ্বাৰা শস্য উৎপাদন হৈছে পিতৃ মাতৃ মোৰ পিতা মাতাৰ পিতৃ মাতৃ সকলে পূৰ্বপুৰুষসকলেও সেই পানী খাই সেই শস্য খাই বিয়া বাৰু বঢ়াই সংসাৰবোৰ এনেকে বংশ বৃদ্ধি হৈ হৈ আহি আমিও কেনেকে উৎপত্তি হৈছো জলতে নামি হৈ পেলাই পিতৃৰ ঔলসেৰে মাতৃৰ গৰ্ভত 270 দিন থকাৰ পিছত প্ৰকৃতি বাবে পৃথিৱীলৈ পঠাই দিলে কিন্তু দিয়াৰ আগত ভগৱন্তই আপোনাৰ অন্ন ভোগ কৰ্ম বেমাৰ আজাৰ সকলো দি পঠাই দিছে পূৰ্বৰ সংস্কাৰ মতে আৰু গৈয়েনো কি সেই জীয়াই থাকিব বুলি মাৰ স্তনত গাখীৰ অমৃত দি পঠালে সেই অমৃত খাই আমি ডাঙৰ দীঘল হলো গতিকে শ্ৰীমদ ভাগৱত শাস্ত্ৰ পৰম সুখময় পৰমাৰ্থ তত্ত্ব শুকামুনি মুখা নিৰ্গলিত বেদ কল্পতৰুৰ সাৰ এই শ্ৰীমদ ভাগৱত নামক পৰম ৰসময় ফল সাধন কালৰে পৰা মুখ্যকাল পৰ্যন্ত বাৰম্বাৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰি ৰসিকা ভুবি ভাবুকা শুক মুখাদয়মৃত দ্ৰৱ সংযুতম পিয়ত ভাগৱতং ৰসম আলয়ং মুহুৰঃ ৰসিকা ভুবি ভাবুকা শ্ৰৱণ কীৰ্তন মনন কৰি জগতত বিষ্ণুজ্ঞান কৰি জন্ম মৃত্যুশীল সংসাৰ ব্যাধিৰ পৰা উদ্ধাৰ হওঁ ভগৱতৰ মংগলাচৰণ এতিয়া আমি